জানো যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাই পৃথক বড়োলেণ্ডৰ আন্দোলন কৰিলে। বড়োফাৰ অকাল মৃত্যুৰ পিছত সেই নেতৃত্ব বেলেগে দায়িত্ব ল'লে। ইয়াৰ পিছত এটা চুক্তি হ'ল 1993 চনত BSc বড়োলেণ্ড অট'নমাছ কাউন্সিল ষ্টেট এগৰ আধাৰত আছিলে, ষ্টেট এগৰ আণ্ডাৰত আছিলে BSc চুক্তিটো। কিন্তু সেই BSc চুক্তিটো আনকনষ্টিটিউচনেল, ছেফগাৰ্ড নথকা, ৰক্ষা কৱচ নথকা হেতুকে সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাই এইটো ৰেজেক্ট কৰাৰ পিছত পুনৰ এটা আন্দোলন হ'ল। ৰক্ষা কৱচ বিচাৰিছে, যেনেকৈ আজি আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাই আছোঁ। বিভিন্ন আমাৰ অট'নমাছ কাউন্সিলবিলাকেও কৈ আছে যে আমাক কনষ্টিটিউচনেল ছেফগাৰ্ড লাগে। নাম ক'লে হয়তো বেয়া নহ'ব চাগেই। আজি আমাৰ মিচিং অট'নমাছ কাউন্সিল, ৰাভা অট'নমাছ কাউন্সিল, বিভিন্ন অট'নমাছ কাউন্সিলবিলাকেও কৈ আছে যে আমাৰ কাউন্সিলবিলাকক আমাক ছেফগাৰ্ড লাগে। কি ছেফগাৰ্ড? কনষ্টিটিউচনেল ছেফগাৰ্ড, সাংবিধানিক ৰক্ষা কৱচ লাগে বুলি তেওঁলোকেও আজি কৈ আছে। সেই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই 1993 চনতে এইটো উপলব্ধি কৰিছিল। BSc চুক্তি কৰাৰ পিছত উপলব্ধি কৰিছিল যে সেইদৰে নহ'ব। আমাৰ ট্ৰাইবেলসকলৰ যদি উন্নতি যদি হ'ব লাগে, আমি যদি সাংবিধানিক যদি অধিকাৰ আমি যদি পাব লাগে, এই অঞ্চলত বসবাস কৰা লোকসকলৰ যদি উন্নয়নমূলক যদি কাম কৰিব লাগে, তেতিয়াহ'লে অট'নমাছ কাউন্সিল, ষ্টেট এগৰ আধাৰত বনোৱা অট'নমাছ কাউন্সিল যথেষ্ট নহয়, আমাক কি 6 শিডিউল লাগিব বুলি এটা অনুভৱ হৈছিল। আন্দোলন হ'ল। ইয়াৰ পিছত 2003 চনত BLTৰ লগত চুক্তি কৰিলে। বহুতো ইয়াত বড়ো দল সংগঠনো আছিলে। BLT অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত বুজাপৰাত আহি 2003 চনত BTC চুক্তি হ'ল। যি BTC 6 শিডিউল কাৰ্বি আংলঙৰ নিচিনাকৈ, ডিমা হাছাওৰ নিচিনাকৈ এটা 6 শিডিউল হয়। তথাপিও ইয়াত কিছু সংশোধন আছে, এমেণ্ডমেণ্ট। যিহেতু আমি সকলোৱে জানো 6 শিডিউল ভৈয়ামৰ কাৰণে নাছিলে, পাহাৰৰ কাৰণে আছিলে। এইটো অলপ এমেণ্ডমেণ্ট কৰি ইয়াত মানে 6 শিডিউলটো বনোৱা হ'ল। 6 শিডিউল বুলি কোৱাৰ লগে লগে ইয়াত ট্ৰাইবেলসকলৰ প্ৰটেকশ্যনৰ কথা আহে, আৰু সেইটোকে লৈ পেলাই কিছুমানে মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰিব বিচাৰে যে 6 শিডিউল মানে অকল ট্ৰাইবেলসকলৰ কাৰণে। ইয়াত অনা ট্ৰাইবেলবিলাকৰ কোনো মানে সুৰক্ষাৰ কোনো ব্যৱস্থা নাই, অনা ট্ৰাইবেলবিলাকৰ কোনো মৌলিক অধিকাৰ নাই। তেনেকুৱা মিছ ইণ্টাৰপ্ৰিটেশ্যন আমি কৰাটো প্ৰায় আমি দেখোঁ, প্ৰায় আমি শুনিবলৈ পাওঁ, বা এনেকুৱা কথাবিলাক চৰ্চা চলি থাকে। মানে উপাধ্যক্ষ মহোদয়, আমি সকলোৱে জানো এইটো ভাৰত এটা সংবিধানৰ ভিতৰত, এটা সংবিধানৰ গণ্ডিৰ ভিতৰত এখন ৰাজ্যৰ তলত থকা 6 শিডিউল হয়। ইয়াত আমাৰ জনজাতিসকলক, ট্ৰাইবেলসকলক ইয়াত সম্পূৰ্ণৰূপে ইয়াক প্ৰটেকশ্যন দিয়া হৈছে। ইয়াৰ অৰ্থ এইটো নহয়, এইটো ৰং ইণ্টাৰপ্ৰিটেশ্যন হয় মাজে মাজে। ইয়াত অকল অনলি ফৰ ট্ৰাইবেল, নন ট্ৰাইবেলবিলাকৰ কোনো সা সুবিধা নাই, নন ট্ৰাইবেলবিলাকৰ কাৰণে কোনো ৰক্ষা কৱচ নাই, নন ট্ৰাইবেলবিলাকৰ কাৰণে মাটিৰ কোনো সুৰক্ষা নাই। তেনেকুৱা কথাবিলাক আমি চৰ্চা হোৱাটো আমি দেখিবলৈ পাওঁ। কিন্তু বাস্তৱত সেইটো নহয়। বনাফাইড যিবিলাক চিটিজেন, এই বনাফাইড চিটিজেনবিলাকক তাত মানে অধিকাৰ দিয়া হৈছে। সেই কথাটো আমি সকলোৱে জানো, বা সেই কথাটো যিটো সত্য কথা, সেই সত্য কথাবিলাক আমাৰ আলোচনা হ'লে আমাৰ সকলোৰ কাৰণে লাভৱান হয়। যেই নহওক সন্মানীয় উপাধ্যক্ষ মহোদয়, আমাৰ যি 6 শিডিউল, এই 6 শিডিউলৰ অল ৰাউণ্ড ডেভেলপমেণ্ট যদি হ'ব লাগে, তেতিয়াহ'লে 6 শিডিউল কাউন্সিল, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত যদি মধুৰ সম্পৰ্ক থাকে, তেতিয়াহ'লেহে
6th schedule all round development to मोनसे गोजोनथाव खौरां क'क्राझार जिल्लानि सिङाव काजिगावआव थानाय गुरुदेव कालिचरण ब्रह्म एकाडेमियाव बर' बिजोंनि थाखाय गोदानै 2025-2026 इं मायथाइनि सोलोंथाइ बोसोरनि मुं थिसननाया जागायबाय। थाखो बिथराइनिफ्राय लानानै थाखो गुसिम मुं थिसननाय जागोन। मुं थिसननाया 10 फेब्रुवारिनिफ्राय जागायगोन। रेबगान्थि आरो खाबुफोर थागोन, जेरै हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा हस्टेलनि खाबु, हस्टेलनि फरायसाफोरखौ थाखो फोरोंगिरियानो जोथोन लायो, गोहैलो फरायसाफोरखौ फोरोंगिरिफोरा उफ्रायै जोथोन लानाय जायो, HSLC आनजादाव 100% उथ्रिसारनाय, कम्पिउटार सोलोंथाइनि खाबु, इंराजि आरो हिन्दी राव रायनायनि खाबु, इलेक्टिभ साबजेक्ट जेरै एडभान्स मेथ्स, हिन्दी, हिस्ट्रि, जिअग्राफि बेफोरबायदि बायदि खाबुफोरखौ मोननो हागोन। नोंथाङाबो गावनि गथ'खौ मुं थिसननोब्ला 9957951216 एबा 9613400625 एबा 8638520653 मबाइल नम्बराव थोंजों कल खालामनानै सुलाद लाहरनो हागोन। गुरुदेव कालिचरण ब्रह्म एकाडेमिया पर्बतजरानि ITI साब डिभिजन अफिसनि सेरावनो दङ।